পা ধুই মেলি আহিলোঁ আহি পেলাই এতিয়া ভাত বনাই আছোঁ মানে ভাজি বনালোঁ ভাজি বনাই পেলাই এতিয়া বেক টু মাই ইউটিউব চেনেল মই পৰা সকলোকে মোৰ আন্টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 7টা বাজিলে আৰু উঠিলোঁ আজি মানে অকণমান সোনকালে উঠিলোঁ মানে মিষ্টাৰ ঘৰত নাছিলে তেওঁ আজি মানে ডিউটি আছিলে মানে ৰাতি সেইটো কাৰণে তেওঁ আহিলে আহি পেলাই মানে মোক জগালে সেইটো কাৰণে সোনকালে উঠিবলগীয়া হ'ল উঠি মেলি চাহ তাহ খাই মেলি বোলে চাহ তাহ খোৱাই নাই চাহ খাম আৰু এতিয়া মানে আজি মানে আমাৰ ওচৰৰ এডোখৰ পৰা মানে কাকজ চাং ফুৰিবলৈ গৈছে সেইকাৰণে নগ'লোঁ কাৰণে মানে মনটোও ভাল লগা নাই অলপ মানে আগতে গৈছোঁ কাৰণে এবাৰ নগ'লোঁ মানে ল'ৰা ছোৱালী লৈ পেলাই মানে যাবলৈ দিগদাৰ হয় কাৰণে নগ'লোঁ মানে সেইটো কাৰণে আমাৰ বেটাই মানে গোটেই ধুনধুনাই আছে যাবলৈ নাপায় আৰু আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে শেষৰলৈকে স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিছোঁ আৰু এতিয়া চাহকণ খাই লওঁ মানে দি লওঁ চাহকণ মিষ্টাৰে বোলে চাহকণ খায় আৰু চাহকণ দি লওঁ চাহকণ দি মেলি তাৰপিছত গা পা ধুই লওঁ ধুই পেলাই ভাত বনাবলৈ আছে মানে বেটা স্কুল যাব সেইকাৰণে চব্জিবোৰ কাটি লওঁ মানে ভাত আছে কালি সেয়া তাক গৰম কৰি দিম আৰু চব্জি অকণ কিবা বনালে হ'ব আৰু এতিয়া জল্দি মানে চাহকণ বনাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ গা পা ধুই মেলি আহিলোঁ আহি পেলাই এতিয়া ভাত বনাই আছোঁ মানে ভাজি বনালোঁ ভাজি বনাই পেলাই এতিয়া মানে দাইল মানে কুকাৰত উঠাই থৈ দিছোঁ আৰু এতিয়া মানে ঢেৰ কাম কৰিবলৈ আছে মানে বহুত আছে কৰিবলৈ কাম মানে গাটো ধুই লৈছোঁহে মানে আজি মই দোকান নাযাওঁ মিষ্টাৰ যিহেতু ঘৰত থাকিব দিনত তেওঁ যাব দোকানলৈ সেইকাৰণে এতিয়া কামবোৰ লাহে লাহে কৰিম আজি ঘৰো মোহাৰিবলগীয়া আছে মানে ঘৰটো মুচিবলগীয়া আছে সেইবোৰ মোহাৰিব মেলিব লাগিব এতিয়া এইফালে মিষ্টাৰ মুখ ধুই আছে তাৰ বাবে চাহ দিব লাগিব এইফালে দাইল কুকাৰত মানে পাতি থোৱা আছে আৰু তেওঁক চাহকণ দি লওঁ মইতো খালোঁৱে চাহ আৰু এতিয়া ঘৰৰ কি কাম আছে আপোনালোকক দেখাই দিছোঁ ৰ'ব কৰিবলৈ আৰু এইফালে মোৰ ৰাতিপুৱাই বিচনা চিচনা তেনেকৈ আছে এইবোৰ একো পৰা মেলা নাই আৰু ঘৰটো মানে বহুত বেয়া হৈ আছে ইয়াৰ ঘৰো মোহাৰিব লাগিব আৰু এইফালে মই গা পা ধুই মেলি বিচনাখন ধুনীয়াকৈ পাৰি লৈছোঁ মানে ৰাতিপুৱা যিহেতু বিচনাখন মানে পাৰি নল'লে আগতীয়াকৈ মানে মনবোৰ একদম ভাল নালাগে বিচনাখন মানে যেতিয়া পাৰি মেলি লওঁ মানে ঘৰটো তেতিয়াহে চাফা নিচিনা লাগে সেইটো কাৰণে মই মানে এফালে ভাত বনাই আছোঁ আৰু এফালে বিচনাখন পাৰি লৈছোঁ আৰু দেখিছোঁ আমাৰ বেটাই একদম মুখৰ আগত লৈ পেলাই গোটেই কাপোৰখিনি গডৰেজৰ পৰা উলিয়াই মানে গোটেইখন শেষ কৰি থৈছে আৰু উপায় নাই হাই কৈ দিয়া আকৌ কি ক'ল ফটোৱা কৰি নাহিবা কথা হাই হাই বুলিও ক'ব নোৱাৰে তুমি কি খবৰ সোধা আকৌ আৰু বেটা দিছে কিমান উৎপাত আৰু এইফালে মই বিচনা চিচনা পাৰি হৈ গ'ল আমাৰ মিষ্টাৰ ওলাবলৈ লাজ কৰে গা পা ধুই মেলি আহিলোঁ মানে আজি দুবাৰকৈ গা ধোৱা হ'ল মানে মূৰ ধুলোঁ কাপোৰ ধুলোঁ সেইটো কাৰণে মানে গাটো আকৌ ধুই দিলোঁ এতিয়া একদম মূৰ চুৰ ধুনীয়াকৈ ধুই মেলি একদম মুখত ক্ৰীম পাউডাৰ সানি পেলাই একদম ধুনীয়াকৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া কেইটা বাজিলে বাৰু এতিয়া 11টা চাৰে 11টা বাজিলে মানে ৰাতিপুৱা ভাত তেলকৈ খোৱাই নাই মানে মিষ্টাৰো আহিছে দোকানৰ পৰা মানে ভোক লাগিছে ন সেইকাৰণে একেলগতে খাবলৈ ৰৈ আছোঁ মানে কাপোৰ কানি মই ধুই আছিলোঁ কাৰণে দেৰি হ'ল অলপ সেইটো কাৰণে ভাত খোৱা আজি দেৰি হ'ল আৰু এতিয়া ভাতকেইটা খাই লওঁগৈ আৰু ঘৰৰ কামো কৰি আছিলোঁ মানে ঘৰ চৰ মোহাৰিলোঁ মেলিলোঁ মানে অলপকৈ সেইটো কাৰণে অলপ দেৰি হ'ল আৰু এতিয়া ভাতকেইটা খাই লওঁগৈ আৰু দেখাই দিছোঁ ব'লক আজি মানে ৰাতিপুৱা কি বনালোঁ সেই আপোনালোককো আৰু এইফালে মই মোৰ মানে এই ৰুমটো মোহাৰি ল'লোঁ মানে কি হ'ল গোটেই মানে এন্দুৰে মাটি ওলাই চেচ কৰি থৈছে সেইকাৰণে আৰু এইফালে মই ৰাতিপুৱা বনালোঁ এয়া ঔটেঙা দাইল আলু আৰু এইফালে ফ্ৰেঞ্চবিন আলু গাজৰ ভাজি ভাত আৰু তাৰ লগতে বনাইছোঁ এয়া সৰু সৰু মাছ শুকুৱাই থোৱা আছিলে এয়া পিঁয়াজ জলকীয়া দি ভাজিছোঁ আৰু এয়াই খানা আছিল মানে এতিয়া বাজিলে হেৰিটা 12টা 1টা মানে বাজিলে আৰু আমি দোকানলৈ মানে মই দোকানলৈ যাবলৈ লৈছোঁ এখেতৰ মানে ক'ৰবাত কাম আছে সেইটো কাৰণে কাম কৰিবলৈ যায় আৰু মই যাওঁ দোকানলৈ মানে থাকিম ভাবিছিলোঁ ঘৰত কিন্তু নহ'লে মানে ৰিলচ কেইটামানো বনাম বুলি ভাবিছিলোঁ সেইকেইটাও বনোৱা নহ'লে মানে আজি মানে এখেতৰ মোবাইলৰ ৰিচাৰ্জ শেষ হৈ থাকিলে সেইটো কাৰণে মানে মোৰ মোবাইলটোৰ ভিডিঅ' কৰিলে মানে ভিডিঅ' কোৱালিটিবোৰ ভাল নাহে সেইটো কাৰণে মানে হাজবেণ্ডৰ মোবাইলৰ কোৱালিটিটো ভাল হয় সেইটো কাৰণে মানে ভাল মানুহ ভাল মোবাইল আছে মই মানে মোক আৰু কম দামী মোবাইল এটা দি থৈ দিছে বেয়া ঠগিছে একদম খুব ঠগিব পাৰিছে কিবা এটা কৈ দিয়া এটা ক'লে যাবা কি ক'ম মই ঠগিছোঁ বুলি হয়নে আৰু এতিয়া যাওঁ দোকান মানে দেৰি হৈছে দোকান গৈ লওঁ তাৰপিছত দোকানত গৈ লগ পাই আছোঁগৈ এতিয়া বাজিলে গধূলি 5টা বাজিলে আৰু মই মানে আজি দোকানলৈ গ'লোঁ যদি মানে ভিডিঅ' কৰিবলৈ নহ'লে মানে দোকানৰ পৰা মই এফালে গ'লোঁগৈ সেইটো কাৰণে তাত বহুত দেৰি হ'ল
সেইটো কাৰণে মানে ভিডিঅ' নকৰিলোঁ আৰু তাৰ পৰা মানে চিধা আহি মানে ঘৰ আহিলোঁ। মানে মিষ্টাৰ একদিন মানে ঘৰত মানে থকা নাই, তেওঁৰ ডিউটি আছে ৰাতি, সেইটো কাৰণে মানে ভাত বনাবহিলগীয়া হ'ল। মানে তেওঁৰ 7টাৰ পৰা ডিউটি আছে, সেইটো কাৰণে ভাত খাই যাব হেনো, সেইটো কাৰণে মই ঘৰলৈ গুচি আহিলোঁ। মানে দোকান নাথাকিলোঁ, দোকান বন্ধ কৰি পেলাই মানে তেওঁ আগতীয়াকৈ আহিলে, মই পিছত আহিছোঁ। আৰু এতিয়া ভাত পানী আহি পেলাই মানে চিধা ভাততহে লাগিছোঁহি, আৰু নহ'লে দেৰি হ'ব যে, সেইটো কাৰণে এতিয়া ভাত বনাই আছোঁ। মানে আহি পেলাই মানে বেলেগ কাম কৰা নাই, চাহকণ খাইছোঁ, চাহকণ খাই পেলাই চিধা মানে ভাত বনাব লাগিছোঁ। গোটেই ঘৰ মানে একদম খেলি মেলি হৈ আছে, চব একদম বজাৰ মেলি লৈছোঁ। তাৰপৰা গোটেই কাপোৰ কানি চব মানে জাপিবলৈ আছে, মানে একদম আহি পেলাই মোৰ মূৰটোহে গৰম হৈছে, ভাত পানী বনাবলগীয়া আছে। আৰু মানে ভাত হ'লে দাইল ৰাতিপুৱাৰে আছে, আৰু এতিয়া অলপমান মানে চব্জি বনাই দিছোঁ গৰমে গৰমে, সেয়া এতিয়া বনাই আছোঁ। আৰু কি বনাইছোঁ আপোনালোকক দেখাই দিম, আৰু আমাৰ বেটাইও কি কৰি আছে সেয়া আপোনালোকক দেখাই দিম। আৰু এইফালে মই একদম গোটেইখন বজাৰ একদম থৈ লৈছোঁ, আৰু এইফালে কাপোৰ জাপিবলৈ আছে, আৰু এইফালে আমাৰ বেটাই পঢ়ি আছে, তাক পঢ়িবলৈ দি থৈছোঁ। সি পঢ়ি আছে, মানে তাক এফালে মানে পঢ়াই থৈ দিওঁ, নহ'লে উৎপাত কৰি থাকে গোটেইখন, সেইকাৰণে তাক মই পঢ়িবলৈ দি পেলাই মই মোৰ কামবোৰ মানে এইফালে আৰু এই গোটেই কাপোৰ কানি আছে আৰু কৰিবলৈ। এতিয়া ভাত পানীবোৰ এয়া ধুনীয়াকৈ বনাইছোঁ, কাপোৰ চাপোৰ মানে চব জাপিবলৈ মেলিবলৈ আছে, আৰু এইফালে চব্জি তব্জি বনাই আছোঁ, আৰু এয়াই। আৰু আপোনালোকলৈ আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যোনসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰি